হয় হয় এনে আহিলোঁ বোলো ইমান কষ্ট কৰি বনাই কেনেকৈ বনাই কি কথা আমিও চাবলৈ আহিলোঁ এইখিনি তামোল তামোল একচুৱেলি খোৱা নাই বাৰু যি নহওক তামোল খাওঁ একচুৱেলি তামোল খাব লাগে এইবিলাক পৰম্পৰাগত নিয়ম আৰু তামোলখন আমাৰ নমস্কাৰ জিতু ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম বহুদিনৰ পিছত এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজলৈ আজি মই বৰ্তমান উপস্থিত আছোঁ মোৰ মানে গাঁওখনৰ পৰা ওচৰৰে এখন গাঁৱত এই গাঁওখনৰ নাম হৈছে দাৰি সত্ৰ কামৰূপ ডিষ্ট্ৰিক্টৰ অন্তৰ্গত এই গাঁওখন আৰু আপোনালোকক মই কেনেকৈ মাটিৰ বাচন বনায় কেনেকৈ কিমান টকা উপাৰ্জন কৰে তেওঁলোকৰ মুখৰ পৰা আপোনালোকক সবিশেষ প্ৰতিটো কথাই আপোনালোকক জনাম যিয়ে নহওক আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি অনুৰোধ জনাইছোঁ আৰু মই এটা কথা ক'ব বিচাৰিছোঁ মানে কথাটো হ'ল যেতিয়া আমি বিয়া মানে যেতিয়া পানী তুলিবলৈ যোৱাতে মাটিৰ বাচন আমি ব্যৱহাৰ কৰোঁ সেই মাটিৰ বাচনবিলাকো কেনেকৈ বনায় বা কেনেকৈ মূল্য তো সেইটো বিষয় লৈ আপোনালোকে জানিবলৈ পাব আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু পোনে পোনে মই বাইদেউৰ ওচৰলৈ যাম আৰু বাইদেউ কি কয় বাইদেউ কি নকয় বাইদেউৰ মুখৰ পৰা প্ৰতিটো কথাই আমি শুনিম বাইদেউ এই যে বেৰিয়াটো যে বনাই আছে ইয়াতে মানে এদিনত কিমানটা বেৰিয়া বনাব পাৰে মানে এদিনত 15-20টা হয় এই মাটিবিলাক ক'ত পোৱা যায় মানে এইবিলাক মাটিবিলাক অঁ ইয়াতে ওচৰতে ওচৰতে পোৱা যায় মাটিবিলাকৰ এনে কিবা নাম আছে নেকি ধৰি লওক আপোনালোকে হীৰা মাটি বুলি কয় আচ্ছা মাটিটো মানে ওপৰতে মানে অলপ তলত খান্দি উলিয়াব লাগে অঁ অঁ মানে তলত থাকে অঁ আচ্ছা আচ্ছা আৰু শিলটো কি লৈ আছে মানে এই শিলটো যে অঁ দিয়কচোন এবাৰ কোবাই দিয়কচোন চাওঁ কেনেকৈ দিয়ে দিয়কচোন অঁ আচ্ছা অঁ আমেজিং আচ্ছা এনেকৈ বনায় মানে ন অঁ কষ্ট হয় আৰু বহুত কষ্ট হয় যি নহওক আমি গাখীৰ থোৱা আৰু কাটা বা বেৰিয়া বুলিও ক'ব পাৰোঁ এইবিলাক এটা বনোৱাতে বা মানে একদিনত কেইটা বনাব পাৰে এইবিলাক এদিনত 20-25টা হয় কেইটকামানকৈ বিক্ৰী কৰে এইবিলাক 5 টকাকৈ হ'লে কম হয় কষ্ট হিচাপত ন কষ্ট অঁ সেইটো হয় কষ্ট হয় আপোনাৰ এনে ঘৰত মানুহ কিমানজন বৰ্তমান 5জন অঁ 5জন বাকী এনে বাহিৰত 2জন আছে ঘৰত 3জন অঁ এইবিলাক যে পুৰিছে ন এইবিলাক অঁ এইবিলাক পুৰিছে মানে কি টান হৈছে এতিয়া অঁ টান হৈছে ইয়াতে মোটামুটি 4-5 লিটাৰ ধৰিব অঁ এইটোততো মোটামুটি 10-12 কেজি অঁ আচ্ছা এইটো বহুত ডাঙৰ বনাইছে না এইবিলাক ডাঙৰবিলাক বনালে বহুত কষ্ট হয় ন এইবিলাকতো কেঁচা বাচন এইবিলাক কেঁচা আৰু সেইবিলাক মানে বাচনটো পুৰিছে অঁ এইটো পুৰিছে ন আচ্ছা এই বাচনবিলাকতো ডাঙৰ সৰু আছে প্ৰত্যেকৰে দাম হয়তো বেলেগ বেলেগ অঁ আচ্ছা আচ্ছা যিয়ে নহওক এটা বাচনত আপুনি এই ধৰি লওক এইটো বাচন যে বনাই আছে এইটো বাচন কিমান টকাত বিক্ৰী কৰিব এই বনাই থকা 5 টকা ফ্ৰেণ্ডছ মই এইখন লৈছোঁ চৰু হা এইখনত মানে ধৰি লওক পিঠা বনায় বা ইয়াতে কাৰে চাৰে ভাজে আৰু দেই আমি বিহু হওক কিবা বহুত ধৰণৰ উৎসৱ পাৰ্বণত মানে এইবিলাক বস্তু ব্যৱহাৰ হয় পিঠাৰ পৰা কাৰে এইবিলাক আৰু বহুত বস্তু আৰু আপোনালোকক দেখুৱাই আছোঁ এইটো হৈছে বেৰিয়া মানে দেই এইটো মোটামুটি 4-5 কেজিৰ বেৰিয়া হ'ব এইটো মানে ইয়াতে এইটো দৈ গাখীৰ মানে ইয়াতে সাঁচিবৰ কাৰণে এইটো বনোৱা হৈছে আৰু এতিয়া পুৰিছে ন এইটো টান হৈছে বঢ়িয়া এয়া একদম মজা হৈছে কিন্তু দেই ইমৰান মজা ভাল লাগিছে তুমিও লৈ যাবা এটা যোৱাতে নিশ্চয় অঁ ভাতো বনাই খাব পাৰে যি নহওক বাৰু ইয়াতে বিশেষকৈ এইটো এই কাৰণে সাঁচিছে এইটো দৈ গাখীৰ বনোৱাৰ কাৰণে আৰু যিয়ে নহওক এই বাইদেউ বনোৱা আছে মোৰ কিন্তু বাইদেউক দেখি মানে এনেকুৱা লাগিছে যেন ময়ো বনাম মানে কিন্তু মোৰ এইটোৰ ওপৰত অভিজ্ঞতা নাই বনোৱা অভিজ্ঞতাটো নাই কিন্তু বনাব মন যায় মানে দেখি আৰু যি নহওক বনাব নোৱাৰি মানে মই বনালে মানে ভাঙি যাব এইটো চিয়'ৰ বনাব নাজানো যিয়ে নহওক বাইদেউ বনাই আছে তাকে চালোঁ আৰু সেইখিনিয়ে আৰু আপোনালোককো দেখুৱালোঁ আপোনালোকৰ ঘৰত
আহিলোঁ আৰু আহি খুব বেছি ভাল লাগিলে ইমান ধুনীয়াকৈ আপোনালোকৰ ব্যৱহাৰ পাতিখিনি খুব বহুত বেছি ভাল লাগিছে আৰু এই মাটিৰ বাচনবিলাক দি ইয়াতে ষ্টক কৰিছে এইবিলাক ইয়াৰ পৰা কোনোবা ধৰি লওক বেপাৰী আহি লৈ যাব এইবিলাক চাইবিলাক কি ইয়াতে মাটিৰ বাচন পৰে অঁ বাচনপুৰাৰে হয় এইবিলাক আৰু এইটো খেৰটো তাৰমানে তলত দিব লাগে খৰি দিব লাগে দি কিনে খেৰ দিব লাগে দি কিনে এই ছাইটো যি দেখিছে এই ছাইটো তাৰমানে ওপৰত আমি ঢাকাই দিম তলেদিহে জুই লগাই দিম হয় হয় চাইডে চাইডে মোটামুটি এটা বাচন পুৰিলে কিমান দিন লাগে বা কিমান টাইম লাগে মোটামুটি 12 ঘণ্টা লাগে 12 ঘণ্টা মানে এটা বাচন সম্পূৰ্ণকৈ পূৰা হৈ যায় তেতিয়া আৰু ভালো লাগে ন এনেকুৱা ঘৰত এনেকুৱা বস্তু থাকিলে মৰম লাগে আৰু ন দিয়ক ঠিকে আছে আৰু খুৰাটোৰ ঘৰখন বহুত ধুনীয়া প্ৰকৃতিকৰ মাজত দেই বহুত ধুনীয়া আৰু আপোনালোক দেখুৱালোঁ এবাৰ চৌহদটো একদম ধুনীয়া প্ৰকৃতিকৰ মাজত ঘৰখন একদম ধুনীয়া মানে বহুত ভাল লাগিছে মানে বাইদেউ আপোনাৰ পৰা বহুখিনি কথাই মানে শুনিলোঁ বা বহু কথাই গম পালোঁ হয় হয় এনে আহিলোঁ বোলো ইমান কষ্ট কৰি বনাই কেনেকৈ বনাই কি কথা আমিও চাবলৈ আহিলোঁ হয় 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 যে যাওঁ এতিয়া ভাল লাগিলে আকৌ আহিম কেতিয়াবা ঠিক আছে এইখিনি অঁ তামোল একচুৱেলি খোৱা নাই বাৰু যি নহওক তামোল খাওঁ একচুৱেলি তামোল খাব লাগে এইবিলাক পৰম্পৰাগত নিয়ম আৰু তামোলখন আমাৰ যাওঁ আকৌ আহিম কেতিয়াবা মই মানে বাইদেউহঁতৰ ঘৰৰ পৰা ওলাই অহাৰ পিছত মানে সাপ এডাল দেখিলোঁ মানে সাপডালে কি বেং খাই আছিল আৰু যি নহওক দেখি আৰু ভিডিঅ'টো কৰিছোঁ আৰু কোনে একো বেয়া নাপাবা আৰু দেখি মানে কি আজি সোমবাৰ আছিলে বাৰটো আৰু দেখিলোঁ যিয়ে নহওক বাৰু হৰ হৰ মহাদেৱ যিয়ে নহওক বাৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি মোৰ চেনেলত নতুন হয় প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব